নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিসকলে কমিশ্যনাৰ অফ টেক্সেছ আছামৰ জুনিয়ৰ এছিষ্টেণ্ট পদত অনলাইন আবেদন কৰিছিল, তেওঁলোকৰ ইতিমধ্যে এডমিট আহি পৰিছে। ইয়াৰ পৰীক্ষা অনুষ্ঠিত হ'ব 19 জানুৱাৰী তাৰিখে। তাৰ বাবে আপোনালোকে www.comtexassam.in ত লগ ইন কৰিব লাগিব। আপোনালোকক মই দেখাই দিছোঁ কেনেকৈ গুগলত গৈ টাইপ কৰিব লাগিব কমিশ্যনাৰ অফ টেক্সেছ আছাম এইবুলি টাইপ কৰিলেও হ'ল, নহ'লে আপুনি ৱেবছাইটটো মাৰিব পাৰে। কমিশ্যনাৰ অফ টেক্সেছ অ'কে কৰা হ'ল। তাৰপিছত একেবাৰে তললৈ যাব, আপোনালোকে তললৈ গৈ ডাউনলোড এডমিট কাৰ্ড ফৰ লিখা আছে, তাত অ'কে কৰিব। তাত অ'কে কৰাৰ পিছত ইয়াত ওলাইছে ক্লিক হিয়েৰ টু লগ ইন এণ্ড ডাউনলোড দ্য এডমিট কাৰ্ড। ইয়াত অ'কে কৰিব। এনেকৈ আহিব, অ'কে কৰি দিব। তাৰপিছত ইয়াত এডমিট কাৰ্ড অপশ্যনটো ওলাইছে, নিউ বুলি আছে, ইয়াত অ'কে কৰিব। এতিয়া এপ্লিকেশ্যন নম্বৰটো আৰু পাছৱৰ্ডটো বহাই দিব আৰু লগ ইন কৰিব। তেতিয়া আপোনালোকৰ এডমিট কাৰ্ডখন ওলাব। যদি কোনোবাই পাছৱৰ্ড পাহৰিছে তেনেহ'লে ফৰগট পাছৱৰ্ড কৰি কৰিব পাৰে। তেতিয়া মেইললৈ আপোনালোকৰ যিটো মেইল দিয়া আছিলে তালৈ মেছেজ এটা যাব, তেতিয়া পাছৱৰ্ডটো ইয়াত বহাব পাৰিব। এয়াই আছিল। ডেছক্ৰিপশ্যনত মই আপোনালোকক লিংকটো দি দিম, আপোনালোকে চাব পাৰিব নিজেও। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।